আলমিনে আজি আমাক এনেকুৱা এটা অনুষ্ঠান পাতিবলৈ তৌফিক দান দিলে আৰু মই ইছলামপুৰ বাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ সহায় সহযোগিতাৰ অবিহনে এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ কৰা সম্ভৱ নহ'লহেঁতেন। তো মই সভাপতি চাহেবৰ আদেশক শিৰোধাৰ্য কৰি এই ডাইচৰ সন্মুখত থিয় হৈছোহি সম্বৰ্ধনা অনুষ্ঠান মসজিদলৈ চা মসজিদলৈ মই মাৰ খাবলৈ বহুত মন আছিলে বে আজি মাৰ মজা আমাৰ ভিডিঅ'টো কৰিব লাগিব আমাৰ কেইটা ধুনীয়াকৈ ধৰিবা लिखो कलिमा मन से जो लिखा कलिमा मन से उसकी कलिमा अच्छी है हस्बी रब्बी जल्लल्लाह मा फी क़ल्बी क़ल्बुल्लाह Muhammad sallallahu la ilaha illallah sallallahu wa rahmatullahi wa barakatuh duana surah Allahumma inni মই এটা কথাই সুধিম তই আহিবিনে নাহ বোলৈ মই তাক পোৱা নাই ঘৰ মোবাইল উঠাই এইফালে নামিয়া ঘৰতে পাই চাই আছোঁ যাই নাম নালাগে ন আছিন আক্তাৰ তেখেতলৈ ধন্যবাদ জনালোঁ তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইয়াৰ পিছতে আমি গজলৰ জিকিৰ পৰিৱেশন কৰিব চাহে মধুর তুমি আল্লাহ সাহেব যদি গলা দরিয়ার
সাহেব হয় ঈশ্বর আল্লাহ একে যত হয় সাহেব হয় হায় হায় ঐ ইসলাম কি সনাতন অসমীৰে সন্তান কি মধুৰ তুমি আল্লাহ সাহেব যদি কৰা দৰিয়াৰ পাৰ হাজোৰে পুৱা মক্কা হয় সাহেব হয় হয়গী মাধৱ হয় সাহেব হয় হাজোৰে পুৱা মক্কা হয় সাহেব হয় হয়গী মাধৱ হয় সাহেব হয় হায় হায় كما صليت على إبراهيم وعلى
জানাজা নামাজ প্ৰদৰ্শন কৰিলে আমি জানাজা নামাজ প্ৰদৰ্শন কৰা সমূহ ছাত্ৰকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুযোগ যাতে তাৰ পিছৰ চামৰ ল'ৰা ছোৱালী সকলোৱে পায়, এই সুযোগ যাতে প্ৰত্যেক বছৰে বছৰে আমাৰ ল'ৰা ছোৱালীসকলে পায় আৰু খুব ধুনীয়াকৈ যাতে শিক্ষা অৰ্জন কৰিব পাৰে, ইয়াৰ চেষ্টা যাতে আমাৰ সকলো অভিভাৱকসকলে পায়, সকলো বাপেক সকলো মাকৰ যাতে এই চেষ্টা থাকে। আমাৰ এই চেষ্টা স্কুলীয়া জীৱনত বহু দিনলৈকে পঢ়িব পাৰি, কিন্তু আমি সকলোৱে জানো বৰ্তমান শিক্ষা কিমান সোনকালে ঠিক হৈ যায়। আমাৰ কেইটামান বছৰৰ পিছত ছোৱালীসকল আহিব নোৱাৰা হৈ যায়, এনে অৱস্থাত হৈ যায় যে সেইসকলে আধা হিচাপতেই শিক্ষা অৰ্জন কৰি থকাৰ অৱস্থাত মক্তব এৰিব লগা হৈ যায়। না আল্লাহ চিনি পায় না ৰসুল চিনি পায়। আমি সেইসকলক অকণমান গুৰুত্ব দি এই শিশুকালৰ অৱস্থাতে যাতে আমি শিক্ষাটো দিব পাৰোঁ, তাৰ কাৰণে খুব আমি চেষ্টা কৰিব লাগিব। আৰু যদিহে নকৰোঁ তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোকক আমি গালি পাৰি, তেওঁলোকক আমি নামাজৰ ফালে তাকিদ কৰি তেওঁলোকক ভাল কাম কৰিবলৈ কাৰণে কৈ থাকি আমাৰ লাভ নহয়। যদিহে আপুনি আৰু আমি আমাৰ কৰ্তব্য পালন নকৰোঁ, তেওঁলোকে কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত আমি কৰি লাভ নহ'ব। ধন্যবাদ থাকিল। আৰু এটা কাৰ্যসূচী আমি অন্তৰ্ভুক্ত কৰিবলগীয়া হ'ল। আমাৰ বক্তব্যৰ দুজন ছাত্ৰই আমাৰ এই তেখেতলোকে উপহাৰ দুটা আজি মঞ্চতে দিম বুলি কৈছে। শ্বাহিদ আলীয়ে আনিছিলে উপহাৰ। শ্বাহিদ আলী তুমি আহা মঞ্চলৈ। ইমান চাহাব আহক। এয়া আমাৰ শ্বাহিদ আলীয়ে ইমান চাহাবক এটি উপহাৰ প্ৰদান কৰিছে। উল্টা কৰি দিলে, ধন্যবাদ থাকিল। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আমি আজি এই কাৰ্যসূচী একেবাৰে মানে শেষৰ ফালে আগবাঢ়িছোঁ। এতিয়া হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই প্ৰদৰ্শনী অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ বাবে আমি সামান্য এটি উপহাৰ ৰাখিছিলোঁ। তো আমি এতিয়া সেই উপহাৰ বিতৰণ কৰিবলৈ ওলাইছোঁ। সৰ্বপ্ৰথমেই মই ইয়াছিন আলীক মঞ্চলৈ দাৱত জনাইছোঁ আৰু এই ইয়াছিন আলীৰ প্ৰাইজটো দিব আমাৰ এই জামাতৰ এজন গণ্যমান্য ব্যক্তি হাজি চাহাবে। ইয়াৰ পিছতে মই তাজিদ আলীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক প্ৰাইজটো ল'বলৈ কোৱা হ'ল আমাৰ ইছলামপুৰ জামাতৰ সভাপতিৰ পৰা। ইয়াৰ পিছতে মই আছাদুল আলীক নিমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ। আছাদুল আলীক প্ৰাইজটো ল'বলৈ কোৱা হ'ল আমাৰ ইছলামপুৰ জামাতৰ ছেক্ৰেটাৰী চাহাবৰ পৰা। ইয়াৰ পিছতে মই মেহনাজ বেগমক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক প্ৰাইজটো ল'বলৈ কোৱা হ'ল আমাৰ ইছলামপুৰ জামাতৰ মুৰব্বী শ্বৰীফত চাহাবৰ পৰা। মেহনাজ বেগম। ইয়াৰ পিছতে মই আজিজ হুছেইনক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতক মই পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ আমাৰ জামাতৰ ভূপাইকাৰ পৰা। ইয়াৰ পিছতে মই এহছান আখতাৰক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। তেখেতক পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ ভূপাইকাৰ পৰা। ইয়াৰ পিছতে মই আৰশ্বিন আখতাৰক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। আৰশ্বিন আখতাৰক পুৰস্কাৰ দি ল'বলৈ অনুৰোধ জনালোঁ ৰিংকুৰ পৰা। ইয়াৰ পিছতে মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ সানিয়া আখতাৰ। আৰশ্বিন আখতাৰ। ইয়াৰ পিছতে মই সানিয়া আখতাৰক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। সানিয়া আখতাৰক মই তোমাক আমজেদ আলীৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ সানিয়া আখতাৰক মই পুৰস্কাৰ ল'বলৈ অনুৰোধ জনাইছোঁ আমাৰ জামাতৰ সভাপতি চাহাবৰ পৰা।
ইয়াৰ পিছতে মই শাহিন বেগমক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। শাহিন বেগমক মই হুজুৰৰ পৰা ল'বলৈ অনুৰোধ জনাইছোঁ পুৰস্কাৰটো। ইয়াৰ পিছতে মই ফাৰহা ইয়াছমিনক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ফাৰহা ইয়াছমিনক মই আমজেদ আলীৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মই ৰিম্পী বেগমক অনুৰোধ জনাইছোঁ। ৰিম্পী বেগমক মই আমাৰ জামাতৰ ছেক্ৰেটাৰী চাহাবৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মই ইৰফান হুছেইনক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ইৰফান হুছেইনক মই আমাৰ জামাতৰ সভাপতি চাহাবৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মই আব্দুল আজিজ 1 নম্বৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। তেখেতক আমাৰ জামাতৰ হাজী চাহাবৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মই আৰিফুল আলীক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। তেখেতক মই শ্বৰীফক চাহাবৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছতে মই ৰিফচান আহমেদক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। ৰিফচান আহমেদক মই বাপদান চাহাবৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। পিছত মই নাজিৰ আলীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। নাজিৰ আলীক ইয়াৰ পিছতে মই আয়াজ আহমেদক মঞ্চলৈ আয়াজ নাই। ইয়াৰ পিছত মই আমিৰ আলীক মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ। আমিৰ আলীক মই ছেক্ৰেটাৰী চাহাবৰ পৰা পুৰস্কাৰ ল'বলৈ অনুৰোধ জনালোঁ। ইয়াৰ পিছত নিমন্ত্ৰণ জনাইছোঁ ইয়াৰ পিছত মই শাকিল আহমেদক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত মই ইয়াছিন আলীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছত মই ইমৰান আলীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। এতিয়া আমাৰ উপহাৰ অনুষ্ঠান ইমানতে অন্ত পৰিছে। মই মাইক্ৰফোন আজি সভাৰ সভাপতি মহোদয়লৈ আগবঢ়ালোঁ।